হেই গাইছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমাৰ বৌ আজি প্ৰথম আমাৰ ঘৰত বিৰিয়ানী বনাই আছে। ভিডিঅ'টো মই প্ৰথমৰ পৰা কৰিব পৰা নাই কাৰণ অলপমান কামত ব্যস্ত আছিলোঁ। আৰু দুই ধৰণৰ বনাই আছে, একফালে আমাৰ কাৰণে আৰু আনফালে আমাৰ ইয়াছ আৰু ভাইটিৰ কাৰণে, কাৰণ সিহঁতে জলকীয়া একদমেই পচন্দ নকৰে। মই আকৌ বহুত দিনৰ পৰাই বৌক কৈ আছোঁ যে বৌ একদিন বিৰিয়ানী বনাই খুৱাবাচোন। তো বৌ মাজে মাজে বনাব খোজে, আকৌ খোৱাৰ ইচ্ছা নাযায়, সেয়ে মানা কৰোঁ আকৌ। তো আজি ফাইনেলি বৌ বনাই পেলালে। ৰাতিপুৱা দাদাই আনিছিলে, বিফ আনিছিলে, গৰু মাংস। তো সেই দি কেনে বৌ ক'লে যে আজি আৰু মিছ নকৰোঁ, বনাই পেলাম। তো বনালে। আচাৰো দিছে আমৰ 2-3 পিচ, বিলাহী। এয়া ৰেডি আমাৰ বিৰিয়ানী। তাৰপাছত মই কৰিলোঁ, দুপৰীয়া একো খোৱাও নাছিলোঁ, ভোক লাগিছিল। সেয়ে বৌক ক'লোঁ যে মোক আগতে 1 প্লেটমান বাঢ়ি দিয়া, মই পেট পূজা কৰি লওঁ, আৰু তুমি খাবা নেকি, তুমিও খোৱা। কিন্তু বৌ ক'লে যে নাই, মই এতিয়া নাখাওঁ, পাছত খাম। তো সেয়ে বৌ মোক বাঢ়ি দি আছে আৰু মই কেমেৰাটো ধৰি আছোঁ। একদম ধুনীয়া দেখা যায় আছে, কালাৰফুল, কিন্তু ফুড কালাৰটো অলপমান কম হৈছিল। তথাপিও মানে খোৱাত বহুত টেষ্টি হৈছিল। তো সেয়ে বৌ তোমাক বহুত বহুত থেংক ইউ জনাইছোঁ। এনেকৈ যাতে তুমি মাজে মাজে আগলৈও আমাক বনাই বনাই খুৱাই থাকা, তাকেই আৰু।